गरेसरनि गनक जानाव दंफांनि दालां फाहामनायनि मुङाव रायजो राजाफोरखौ जेंनायाव खोख्लैदों। गोजाम दंफांजों दालांखौ लुफामफिननायनि अजद दैखांदों ओनसोलनि रायजो राजाफ्रा। गरेसरनि खाथियाव कामरुप जिल्लानि बुरुकताल महाजनपारा फोनांजाब लामायाव गोलाव समनिफ्रायनो बायनानै थानाय गंसे दंफांनि दालांखौ थांनाय बावैसो सिगां बिसायख'थिखौ नोजोर होनानै लुफामफिननाय जादोंमोन। नाथाय बावैसो सिगां लुफामफिननाय बे दालांआव गोजाम आरो गुन गैयै दंफां बाहायनायनि गोख्रों अजद दैखांदों ओनसोलनि रायजो राजाफ्रा। ओनसोलनि रायजो राजाफ्रा अजद दैखांनाय बादिब्ला गोजाम आरो गुन गैयै दंफां बाहायनानै लुफामफिननाया हान्थामेलानि राहाखौ मोजां खालामनायनि सोलायै बे दालांजों हान्थिग्रा सुबुंफोरनि जिउखौ खैफोदाव खोख्लैनाय जादों। बेनिखायनो बे दंफांनि दालांखौ थाबैनो पाक्कानि लुनांगौनि दाबि दैखांदों ओनसोलनि रायजो राजाफ्रा। দলংখন আমি সৰু আলিৰ পৰা মানে এনেকুৱাই পাইছোঁ, দলংখন মানে মেৰামতি ঠিক নহয়। আৰু এতিয়া বৰ্তমান যিটো মেৰামতি কৰিছে আপোনালোকে দেখাই পাইছে কাঠবিলাক কেনেকুৱা কাঠ দিছে। আগৰ কেইদিনমান হ'ল মেৰামতি? আজি 2-3 দিন হ'ল নেকি, 2-3 দিন হ'ল আৰু। পুৰণা কাঠ লগাইছে? পুৰণা মানে পুৰণা এইবিলাক আৰু আপোনালোকে দেখিছে বাৰু, চাই লওকচোন বাৰু। কি ক'ব এতিয়া? এতিয়া আৰু কি ক'ম আৰু আমি। আপোনালোকে জনপ্ৰতিনিধিক জনাইছিল না কথাষাৰ দলংখনৰ বিষয়ে? জনাইছি চাগে, এইটো তেনেকুৱা মই নাজানিম। আপোনালোকে কিমান বছৰৰ পৰা আপোনালোকে এই সমস্যাত ভুগি আহিছে? সমস্যা আমি ক'লোঁ সৰুকালিৰ পৰা এনেকুৱা সমস্যা আৰু ডাঙৰ গাড়ী এখন সোমাব নোৱাৰি এই দলংখন দি, কিবা এটা ভাৰী বস্তু নিব নোৱাৰি, এনেকুৱা সমস্যা। আমাৰ গাঁৱৰ মানুহ অহা যোৱা কৰে এই পথটোৰে? প্ৰায় আমাৰ ইয়াতে 400 মানুহে অহা যোৱা হয়। এখন পুৰণা দলং, মহাজনপাৰা বৰনদী পাৰলৈকে এইবিলাক মানুহ অহা যোৱা কৰে। কিন্তু এই দলংখন বহু পুৰণা, মেৰামতি কৰিলে যদি বেয়া কাঠ দিবলৈ কৈছে। কোনদিনা মেৰামতি কৰি আহিব নাই, 3-4 দিনমান হ'ল পদৰ বুজা নাই। কিন্তু কামটো ভাল হোৱা নাই, ৰাইজৰ অসুবিধা হৈ আছে। জনপ্ৰতিনিধিক অৱগত কৰিছিল না দলংখনৰ বিষয়ে? MLA আমি কৈছিলোঁ, MLA দিম বুলি ক'লা, পাৱাৰ এই পিলাৰ চিলাৰ মাৰি থৈ জোখমা কৰি থৈ গ'ল, কিন্তু আজিলৈকে হোৱা নাই। কিমান বছৰ পৰা এই দুৰ্যোগ ভুগি আহিছে আপোনালোকে? এই বহা আজি 30-40 বছৰো বেছি হ'ল। আগতে এনে পকা আছিল? একো নাছিল, এনে কাঠৰে দলং আছিল। পকা দলং দিম বুলি কয় নেদে। কিমান গাঁৱৰ ৰাইজে অহা যোৱা কৰে এই ৰাস্তাটোৰে? মহাজনপাৰা আৰু দৰঙৰ মানুহ অহা যোৱা কৰে, ফুলগেটৰ পৰা মানে গণকতৰ। কি ক'ব এতিয়া, কি বিচাৰিছে? যে আমাক দলংখন পাকা হ'ব বিচাৰোঁ, ভালকৈ দিয়াৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ।